বিটিআৰৰ বিজেপি নেতাৰ অভিসাৰৰ আখ্যান নাম অৰুপ কুমাৰ দে এখেত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰ্থাৎ ইএম বিজেপিनि नेता अरुप कुमार दे बिनि माखासे भाइरेल भिडिअ ओंखारहां दरखंमोखाङाव सफैनानै दं दाखालि बिथाङा निउस पर्टेल माखासेयाव बुंदोंमोन बियो नंखायसो बियो फेकसो बेफोरबायदि बाथ्रा गोबां बाथ्रा बुंदोंमोन दाना थाङै थुङैथ' जिनिसाथ' सैथोआनो जानो थांगासिनो दङ मानोथो दिनै एसामिस निउस पर्टेलफोरावलाय बा सेटेलाइट चेनेलफोरावहाय मानो ओंखारदों दिनैनि दिनाव थांनाय बाराव इएम बिजेपिनि सासे लिडारखौ बिबाननिफ्राय एंग्लायदों अरुप कुमार देखौ दा एंग्लायनो हागोन ना हाया प्रमोद बर'आ बैबारावहाय सासेखौ एंग्लायबाय दाथ' नैबेखौ हागोन ना हाया खोनानायाव जोंनाव प्रमोद बर' सारखौसो एंग्लायहोदों होननानै खोनानो मोन्दों जाय हक मिस्टेकबो जानो हागौ बा आं एक्जेक्टखौ मिथियाखै मुखेनि बाथ्राखौबा दिनैबा हले बुंबाय आरोखि थ' जिखियानो जादोला अरुप कुमार देखौ इएमनिफ्राय एंग्लायनो हागोन ना हाया दा जिनिसाथ' सैथोआनो ओंखारनो थांदों बिजेपिनि हिमन्त बिश्व शर्मा सारा दा बिखौ बिबाननिफ्राय एंग्लायनो हागोन ना हाया बिखौ जों समखौसो नेनानै थानायसै थारैनो जुदि एसएमएस हरनायफ्रा सैथो जामारबाय बायदिखौनो हमनानै ला अरुप कुमार देया माबायदि जागोन आरो बेफोरबायदि मानसिनो इएम बिबान होनानै बिजेपिया मा बेनिफिट जादों जेबो बेनिफिट जायाखै बिटिसिनि इएम जानानै मा होनना बुङो नैबे सास्थ्र बिभाग ना असमियायाव सास्थ्र बिभाग होननानै बुङो बर'यै मा बुङो एसे खोन्थाहरलाय आं रोङा दे बिदिखौ बुंनो दा इउपिपिएलनि सोद्रोमाफोरा मा बुङो नैबे अरुप कुमार दे सारनि माबाखौ इएमखौ लाखिनो हागोन ना हाया नेमसु आफादनिफ्रायबोथ' मालाय नै बुंबायानो बिबाननिफ्राय एंख्लायनांगौ होननानै बेफोरबायदि खोनासंनानै लानि एसे मोजाङै गोगोमनो खोमाफोरखौ थिया खालामनानै ला उन्दैनिफ्राय गिदिरसिम खोनासंना लानाया मोजां বিটিআৰৰ বিজেপি নেতাৰ অভিসাৰৰ আখ্যান নাম অৰুপ কুমাৰ দে এখেত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰ্থাৎ ইএম কিন্তু এইগৰাকী বিজেপি নেতাৰ নাৰী কেলেংকাৰী শেহতীয়াকৈ আহিছে পোহৰলৈ এগৰাকী মহিলাৰ সৈতে হোৱাটছএপত অশ্লীল বাৰ্তালাপৰ স্ক্ৰীনশ্বট এতিয়া মোবাইলে হৈছে ভাইৰেল এই মেছেজসমূহ ইমানেই অশ্লীল যে অসম্পাদিত ৰূপত সেয়া সম্প্ৰচাৰ সম্ভৱ নহয় এতিয়া এই সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে নেমছুৱে বিটিচিৰ ইএম অৰুপ কুমাৰ দে ডাঙৰীয়াৰ যি স্ক্ৰীনশ্বটবোৰ ভাইৰেল হৈছে বিভিন্ন সামাজিক মাধ্যম বা সংবাদ মাধ্যমত ইয়াৰ এটা আমি উচিত তদন্ত বিচাৰিছোঁ আৰু এই বিষয়টো যাতে মানে এজন ইএম হোৱাৰ বাবদ যাতে হাৰি নাযায় যাতে তদন্ত প্ৰক্ৰিয়া শেষ হৈ নাযায় তাৰ বাবে আমি দাবী জনাইছোঁ বিজেপি নেতা হোৱাৰ বাবে যাতে হাৰি নাযায় অৰুপ কুমাৰ দে তাৰ দাবী কৰাৰ লগতে ইএম পদ কৰ্তনৰো দাবী তুলিছে সংগঠনটোৱে মই বিটিআৰৰ মুৰব্বী তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাম অনুৰোধ জনাম যে যিসমূহ সামাজিক মাধ্যমত পোষ্ট ভাইৰেল হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক ন্যায় দিবলৈ এনেকুৱা ধৰণৰ মানুহক ইএম পদ কৰ্তন কৰিব লাগে তেওঁ বিজেপিৰ পৰা ইএম হৈছে বিজেপিৰ সদস্য হয় এনেকুৱা মানুহৰ কি কৰে বিজেপিৰ নীতি নিয়মত বা কি আছে বিজেপিও এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাম এতিয়া স্বচ্ছ নিকা প্ৰশাসনৰ কথা কোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰখনে অৰুপ কুমাৰ দেৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে কেৰুৱা শিবিৰৰ জনপ্ৰতিনিধি হোৱাৰ বাবে নিকা স্বচ্ছ ভাৱমূৰ্তিৰ সৈতে আপোচ কৰিব প্ৰমোদ বড়োৱে সেয়াহে হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম